নমস্কাৰ দৰ্শকবৃন্দ মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম আহক আজি আপোনালোকক লৈ যাওঁ মোৰ লগত তিনিচুকীয়ালৈ অকমানিটোলৈ চাওকচোন ইমান মৰম লগাকৈ বহি আছে চাহৰ কানিয়া যে ৰব চাহ একাপ খাই লৈছো এতিয়া আহিছো আসল কথাটোলৈ মই তিনিচুকীয়ালৈ আহিছো এখন শৰ্ট মুভি শুটিংৰ বাবে হেহে আপোনালোকক লগত লৈ যাওঁ ওৱা বাটত বৰষুণ পালোৱে বৰষুণ বতৰ তাতে অকলে যাত্ৰা আৰু লগত মেগী ভুকটো অকনকে লাগিছিলে সেইবাবে খাই ললো বাপেকে আমাৰ অসমখন সঁচাই বৰ সুন্দৰ ন ইমান হেউজিয়া চাওকচোন চৌপাশে হেউজিয়াবোৰৰ মাজত গৈ আছো মই মাৰ মৰমতে ৰুটি দি পঠাইছে আৰু মোৰ নিচিনাকে কাৰ্টুন চাইছে কোনে খাই ভাল পায় বাৰু জনাব দেই গুৱাহাটীৰ পৰা 13 ঘণ্টাৰ যাত্ৰা আছিলে সেইবাবে খোৱা বস্তুবোৰ লগত লৈ গৈছিলো মই আৰু আমনিয়ে লাগিছে গৈ নাপাওঁ গৈ পাই ভিডিঅ' বনাবহে পাহৰিলো ভাত পানী খাই একেবাৰে শুইয়ে দিলো যিহেতু ৰাতিপুৱাই শুটিং আছিলে মোৰ আৰু মেকআপ লৈ উঠাৰ পাছতহে মনত পৰিছে ভিডিঅ' যে কৰিব লাগে নতুনকৈ আৰম্ভ কৰিছোঁ যে আৰু এয়া মই ৰেডি এটা ব্যতিক্ৰমী চৰিত্ৰত সাবিনা আৰু মই অভিনয় কৰা শৰ্ট মুভিখনৰ নাম হৈছে টিউব কাকুজ ক্ৰিয়েশ্যন আৰু ডিৰেকশ্যন কৰিছে মোৰ বন্ধু নৱদীপ দত্ত আৰু এয়া গৰমত শ্বট দি আছোঁ আৰু দেই ৰাইজ নাৰীসকললৈ সন্মান এনেই নাহে দেই ইমান গৰমতে তেওঁলোকে ইমান আবুৰত থাকে যে মানিছোঁ কিন্তু দেই আৰু এয়া শ্বুটিং চলি আছে আৰু এয়া আমাৰ বেহৰবাৰী আউটপোষ্টৰ তৰামাই বাইদেউ মানে সীমাবা এয়া চাওকচোন মেকআপৰ বাহাদুৰি কি ধুনীয়া ল'ৰাকেইটাক দেখিলে বুজিয়ে পাইছে আৰু শ্বুটিং শেষ এতিয়া গৈ আছোঁ মই পেকআপ মোৰ আৰু এইটো নেক্সট ডে ৰাতিপুৱাই আহিছোঁ আকৌ বৰষুণ পাল গোটেই ৰাতি শ্বুটিং কৰি আকৌ এতিয়া ঘৰলৈ উভতনি যাত্ৰা বহুত কিবা ৰৈ গৈছে বাৰু গম পাইছোঁ একো নাই প্ৰথম ব্লগ আপোনালোকে আদৰি ল'ব আজিলৈ বাই আকৌ লগ